मेरा काम हो गया अभी मैंने मो काम हो गल बने सा মানে যে সাফা মানে হৈ গল আৰু যে কালি সবজি আছে বেঙেনা আৰু মুলা আৰু এটা ভাত আছে কিবা এটা বনাই খাম জাস্ট এটা শুই উঠিছে ন গা পা ধুই লৈ গল মানে কাম বন কৰি হৈ গল 12টা 12:30 হৈছে মানে এনেকে সময়ত উঠুহে আমরা আৰু ৰাতি 3টা মান বাজি থু हेलो एवरीवन वेलकम टू बैक बरसाली पुनरबार मोर अन्य এটা ভিডিও দিলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি যেহেতু শনিবাৰ হয় ৰুমত নো মই কি কৰি থাকো কি নকৰো আজি তাকে দেখাও মানে তাকে দেখাও বুলি ভাবিছো আপোনালোকক জাস্ট এতিয়া কামবনটো আপোনালোকক দেখালিও কামবন কৰি হৈ গল যা গা পা ধুই খাব লাগিব আৰু এই পানী আছে অকমান সাফা তফা কৰিবলৈ শাক সবজি বজাৰ আছে বজাৰ কিটা আমটো কি অৱস্থা হৈ গলে সব কাটি থৈ দিয়া আসলে আৰু এই পানে সব টেঙা পাতটো কি অৱস্থা মানে ইয়াক মাছৰ লগত খাম বুলি আনি থৈ দিছো মাছটো আহি নাপাওতে টেঙা পাত কি অৱস্থা বেয়া হৈ যায় বুলি ইয়াত থৈ দিছো তথাপিও মানে বেয়া হৈ গৈছে এতিয়া তেনে হলে মই মানে গা পা ধুই ল তাৰ পিছতে খাও আৰু মানে কি কৰো আপোনালোকক দেখাই আছো আৰু এইখন এটো ৰুমত হৈ গল গুটেকন সাফা কৰি এটা তেনেহলে অকনমান টাইম ৰখক আপোনালোকে আৰু এটা পাহৰিয়ে গৈছিল জাবৰ কিটা যেহেতু পেলাব যাও ন জাবৰটো পেলাই হ'ব বুলি ভাবিছো এয়া সব জাবৰটো পেলাই হ'ব তাৰ পিছতে গাধুম লেতেৰা কাম কিটা যেহেতু আগত কৰিলো তাৰ পিছতে গাধুম জাবৰটো পেলাব যাও কওতে আপোনালোকক কথা এটা কৈ আছো বাৰু এতিয়া হাই মানে ইয়াত জুনে হলেও লগ পালে মাত দিয়ে যে বুঢ়ী মানুহ এটা লগ পাইছিলো জাবৰখিনি পেলোৱাৰ জাগাতে আপোনাক কথা এটা দেখা আছে বহুত ডাঙৰ এতিয়াও জ্বলি আছে দেখিনে জাবৰটো পেলাই লবা মানে এইকণত কি হল এইকণ এৰিছে না আমি ইয়াতে জাবৰ জুঙা ইমান ইয়াতে জাবৰ আমি ইয়াতে সব পেলাও পৰহি দিনাখন কি হল জাবৰ পৰহি দিনাখন বুলি সৰি যোৱাকালি এইকণতে জাবৰ পেলালো গোটেই জ্বলি গল ইপানে মনে মনে ইফালে জ্বলি গোটেইখন জ্বলি গল একে আমাৰ ৰুমৰ পানীখিনি কি হল পানী আনোতে খতম হৈ গৈছে এইকণ চাওক না এইকণ গোটেইখন জ্বলি গৈছে ইয়া চাওক যে মই কি হ'ব গোটেই পানী ঢালি এইবোৰ গছ চাফা কৰিছো লোকৰ ইমান জংঘল জাগাত হল চাফা কৰিব লগা হৈছে চাফা কৰি মানে এইকণ পচা উমি জ্বলিছে গোটেই এইকণ দেখিছানে সেই জ্বলাইছিলো সেইখিনিত জ্বলিছে সেইখিনিত বতাহত সেইকাৰণে ভাবিছো আৰু এবাৰ পৰা ৰামকৃষ্ণ যিমান জাবৰ হলেও মই আৰু জীৱনত মই আৰু জাবৰ জুই জ্বলাই নিদিও কাৰণ গোটেই জ্বলি গৈছিলে আৰু ভাল সেই মানে লোকৰ ঘৰ আছে ঘৰ এই মানে ঘৰটো দেখিছেনে ঘৰটো নজ্বলিলে আৰু এইটোৰ পিছ মানে ঘৰ আছে ঘৰটো নজ্বলিলে ভগৱানৰ আশীৰ্বাদত পানী চানী দি কৰি নুমালো পানী এতিয়াও জ্বলি আছে আৰু হল তথাপিও ভয় লাগি আছে চাই আছো সেইকাৰণে আৰু এপানে শুকান ন কি ঠিক যাবগৈ পাৰে সেয়া ধুৱাই আছে কি হয় যোৱাকালি সেইকাৰণে বহুত ভয় লাগিলে একদম লোকৰ তাত আছো ন লোকৰ গাঁৱৰ লোকৰ দেশত আছো যেহেতু অকমান সিহঁতে কিবা এটা হলে নোহোৱাটোকো হোৱা নাম দিব মানে নুমাই কৰি দিলো আৰু এইটো সিটো কৰি সো ফাইনেলি গা পা ধুই হৈ গল এতিয়া অলপমান ক্ৰীম চিম লগাও ভিজা হৈ আছে মানে অলপ ক্ৰীম চিম লগায়ো ৰেডি কৰো মানে ফ্ৰেছ হলো আৰু এতিয়া গা পা ধুই ভাবিছো এতিয়া কিবা এটা খাও আৰু মাংস খাম বুলি ভাবিছিলো বাট মানে কি কয় বোলে আনি দিছে বাট আজি নাখাও মন্দিৰত যাম মানে যেহেতু সন্ধিয়া মন্দিৰত গৈ আছো সন্ধিয়া খাম লাগিলে এতিয়া নাখাও এতিয়া কালি সবজিটো অলপ আগত দেখাইছোৱে এতিয়া বৰ্তমান তিহটো কাটি লও তিহ
তিহটো কাটি খাম আৰু ইয়াত আছে পদিনা চাটনি কৰি খাম নেকি নে নাখাও জানো কি চাটনি খাম আপোনালোকক আমি কোড ভিডিও বনাব লাগে দেখাই আছো এ সব আমাৰ পৰ্দা মানে এইকণতে আমি ভিডিওটো বনাও ইয়া এইখিনিতে বনাও ভিডিওটো এইখিনি থাকিবা এইখিনি তেনেকে থাকে মানে এনেকে থাকে তাছে এনেকি সকুত কিয় হাঁহিতি মাৰা উমি জ্বলিছে মোৰ হিয়াত এনেকে আৰু মানে বনাই খোৱালো মই জাপানী পুতলা নেকি সো আমাৰ ভিডিও বনাইখিনি প্লাস ভিডিও যদি বনাও এইখিনিত বনাও যদি বাহিৰত বনাও মানে ধুনীয়া প্লেটত বনাও আৰু এসা এটি হল জোয়াকালিৰ সবজি অলপ আছে আৰু বেঙেনা ফ্ৰাই আৰু মানে এইটা পুৰি লৈছিলো যে ভেন্ডি আৰু এটো তিহ কাটি লৈছো আৰু এয়া পানী তিয়াই লৈছো ভাত পানী সানি থৈ দিছো মানে আজি কি হল এনেকে ভাতকেইটা খাও তোৰ আৰু এইখিনতে কো ইয়াত আমাৰ ইয়াত ডাইনিং টেবুল নাই আগতে পিৰাও নাই কাৰণে মাটিতে বহিলো মানে পকিত বহিলছো আৰু বহি নেকা এতিয়া ভাতটো খাও আৰু মই ভাতটো মানে ইয়াত কেলে দি লৈছো পানী তিয়াই খালে কাহিত মানে যেতিয়া পানী তিয়াই ভাত খাও ন তেতিয়া কাহিত খাই ভাল নালাগে এনেকে কিবা সস মানে কিবা লৈ ভাল লাগে আৰু মই পানী বহুত খাও ভাত খোৱা মই কাৰণে মই ইয়াত পানীটো আনি লৈছো গ্লাস আছে বাট মই গ্লাছত নাই খোৱা পানী কোতে পানী পেলাই লাগিলে পানী খালো Okay.